ছাৰ আমাৰ যে পেহী ছোৱালীজনী বিয়া বিয়াখনত ছাৰ মই 4 দিনমানৰ ছুটি এটা ল'ম আকৌ বিউটি তুমি কিমান ছুটি লৈ আছা হিচাপ আছে নে তোমাৰ আৰু ঘৰৰ বিয়াখনলৈ বাৰু মানুহে 4 দিনহে ছুটি লয় নে লৈছ যেতিয়া একেবাৰে খুবাউৰি আঠমঙলালৈকে লৈ নল কিয় ভালৰে পঞ্চামৃতৰ এপ্লিকেশ্যনো পেলাই দে ছাৰ বছৰত 365 দিন প্ৰায় 366 দিনমান ছুটিয়ে লয় নেকি বা 365 দিনৰ মানুহে হ'বলা 366 দিনৰ ছুটি ল'ব পাৰে তই পাৰ আমিহে মূৰ দাঙিবলৈও টাইম নাপাওঁ হ'ব দিয়ক এতিয়া এইটো কথাকে ডাঙৰ কৰি থাকিব নালাগে তোক মই সেইদিনা কি কৈছিলোঁ যে চিয়েল খোপা শেষ নকৰিবি কেতিয়াবা ভাল কামতে লাগিব এতিয়া বিয়াৰ দিনাখন ইয়াত মুখ খুন্দুলাই বহি থাক বিয়াৰ মানুহে তাততো পুৰা নাচি থাকিব এই কেকেটাটো কেতিয়াবা কি কৰোঁ চাবাচোন কিবা হ'ল মই ছুটি লওঁ নলওঁ তেওঁ কি দৰকাৰ হা কেতিয়াবা এনেকৈ পাকেটা দি ধৰিম নহয় শিয়াল আমি বাহিৰ হৈ যাব কিবা হ'ল নাই হোৱা লগাওক যাওক কেতিয়া কেনেবাকে যদি কাণত পৰেহি এইবোৰ কথা আপুনি লগাইছেগে বুলি তেতিয়া আপোনাক কি কৰোঁ চাব মই তেনেকুৱা কথা লগোৱা বিধৰ মানুহ নহয় গম পাওঁ পেট ফুলি গেছ আহিলেই চাগে কিবা ক'ব কওঁতে নকওঁ ক'লে বিউটিয়ে ফালিবহে কিবা আছে যদি কওক নাই একো নাই হে প্ৰভু তুমি মোৰ এটা কথা শুনাচোন এটা কথা শুনা প্ৰভু এই যে মোৰ আছে পেট ফুলা বেমাৰটো পেটত কথা থাকিলে পেট ফুলা বেমাৰটো সেইটো নাইকিয়া কৰি দিয়া ওৰ কথা ত'ত লগোৱা তোৰ কথা অ'ত লগোৱা এই টেলেণ্টটো নাইকিয়া কৰি দিয়া প্ৰভু এইটো টেলেণ্টে মোক কেতিয়াবা মহা বিপদত পেলাব নাইকিয়া কৰি দিয়া প্ৰভু নাইকিয়া কৰি দিয়া কৃষ্ণ